হল ওয়েলকাম টু বেক মাই নিউ ব্লগ। আজি মই এজেগাত আহিছোঁ ফুৰিবলৈ, মাকুমত। মাকুম কি আছিলে জেগাটোৰ নাম? হা, জেগাটোৰ নাম কি আছিলে? মাকুম টিঙে নাজিৰা টিং। আপোনালোকক দেখাই আছোঁ বলক। জেগাটো এনেখিনিবোৰ দেখালে আগত আৰু আছে, মোৰ লগৰজনে ধৰিব বলক। অলপ আগত গৈ দেখা লৈছোঁ, তাৰপিছত আকৌ জেগাটো দেখাই আছোঁ। প্ৰায় ৰিজাৰ্ভ আছে, জংঘল। জেগাটো চিনেৰি দেখি ভাল পাব, বুজিছে নাই? পাহাৰৰ নিচিনা জেগা গৈ আছোঁ লগৰটো মই। নিজান ৰাস্তা চব। এইটো মোৰ লগৰ হয়, মাকুমৰ হয়, বেটিয়ানৰ। আজি বহুত দিনৰ মূৰত ঘূৰিবলৈ আহিম বুলি ভাবিলোঁ, সেইকাৰণে আহিছোঁ। জেগাটো আপোনালোকক দেখাইছোঁ। ইমান ঘৰত থাকি আজি ওলাই গুচি আহিলোঁ। মাতটো ক্লিয়াৰ নাহিবও পাৰে, মই হেৰি লগোৱা নাই, মাইক লগোৱা নাই, এনেকৈয়ে আহিছোঁ আৰু আপোনাক দেখাবলৈ। এইটো কৰিছোঁ ইয়াতে চব, ইয়াতে ৰখোঁ ন। সেই জেগাটো আপোনালোকে দেখিছে, সেই সেউজীয়া গ্ৰীণ ঘৰটোত। তাতে আপোনাৰ জানুৱাৰী মাহত জুবিন গাৰ্গ আহিছিলে, প্ৰগ্ৰাম হৈ আছিলে। এইটোৱে চিনাৰীটো, এই চক প্ৰাকৃতিক সৌন্দৰ্য। আৰু সেইফালে আছে জেগা, সেইফালে ব্ৰিজ এখন আছে, যাম বাৰু পিছত। এতিয়া ইয়াতে হেৰি কৰোঁ। এইখন নদী হয়, এইখন নদী হয়, এই কাষেদি গৈ আছে, এইখন নদী হয়। ধুনীয়া হয় জেগাটো, জেগাটো ভালেই পাব। তিনিচুকীয়াত থকা মানুহখিনি আহিব পাৰিব, এইখিনি জেগাত ভাল পাব। আজি প্ৰথমবাৰ ভিডিঅ'টো প্ৰথমবাৰ মই গৰিলা টাইপলৈ কৰি আছোঁ দেই। এডাল কিনি আনিলোঁ, সেইডাললৈ বনাই আছোঁ। সেইটো জেগাটো দেখাই আছোঁ, বহুত ধুনীয়া লাগিছে থাকি, ইয়াত শান্তি লাগে। আহোঁতে দেৰি হ'ল, অলপ সোনকালে আহিব লাগিছিলে। লগতে কৈছে দেৰিকৈ আহিলোঁ বুলি, হ'লেও ঠিকে আছে। এইটো টাইমত মোৰ লগৰটো গ'লগৈ, সেইফালে গুচি গ'ল, সেই চাইডে গুচি গ'ল। চক ভাল লাগিছে নাই কওক? বলক অলপ ওপৰৰ পৰা আহোঁ বলক। আজি প্ৰথমবাৰ বাহিৰত ভিডিঅ' বনাইছোঁ দেই, প্ৰথমবাৰ বাহিৰত ভিডিঅ' বনাইছোঁ। ক'ব কেনেকুৱা হৈছে। ৰাতিটো অকলে আহিবলৈ ভয় লাগিব, কিন্তু জেগাটোত ৰাতি অকলে আহিবলৈ ভয় লাগিব। ভিডিঅ'টো পোহৰ কম হ'ব পাৰে, কেলৈ অহাটো দেৰি হ'ল সেইকাৰণে। এইটো আপোনাৰ তিনিচুকীয়াৰ পৰা আপোনাৰ ইয়াৰ দূৰত্ব 30 কিলোমিটাৰমান হ'ব, বেছি দূৰ নহয়, 30 কিলোমিটাৰমান দূৰত হ'ব। ভাল জেগা। এতিয়া মানুহ কম থাকে, কিন্তু ঠাণ্ডাৰ দিনত খৰালি ছিজনত মানুহ বহুত হয়। জেগাটোত পিকনিক প্লেচ হয়, ইয়াত মানে পিকনিক চিকনিক খায়, ধুনীয়া হয়। আগত এবাৰ আহিছিলোঁ, এবাৰ নেক্সট টাইম আহিছোঁ। মই দেখাম, আগত এখন ব্ৰিজ এখনো আছে, দেখাম আপোনালোকক। সেইখনো ব্ৰিজ এখন আগত আছে, সেইখন দেখাম আপোনালোকক যাওঁতে দেখাম। আৰু এতিয়া অলপ দেৰি ইয়াত বহিম, লগৰটো নহ'লে বৰ হৈ যাব। সি বৰ হৈ গ'ল, সি আগফালে গুচি গ'ল। সিও কৈছে কি কৰি আছা, মই কৈ এনেই কৰি দিলোঁ। এই চক ডাঙৰ ৰিজাৰ্ভ হয়, এই চাইডৰ পৰা ডাঙৰ ৰিজাৰ্ভ আছে। হাতী চাতী ওলায় ৰাতি হ'লে, হাতী চাতী ওলায় ৰাতি হ'লে।
এইটো চাওক কেনেকুৱা লাগিছে ইয়াৰ ভিতৰত সোমাই চাওঁ এইবোৰ বনাই বনাই থৈছে মানুহৰ কাৰণে ভালে লাগিছে মই আৰু এটা বস্তুত উঠি দেখাই আছোঁ বাৰু আপোনালোকক সেইটোত উঠিব দিয়ে নে নিদিয়ে বাৰু মই আপোনালোকক দেখাই আছোঁ ৰ'ব সেই আগত আছে ওপৰত চাওক এইটো ওপৰত উঠিবলৈ মন গৈছে এতিয়া দিবনে নিদিয়ে জানো সুধিব লাগিব সুধি কিনে যদি দিয়ে ওপৰলৈ যাম উঠিমগৈ দেখিছে চাগে এইটো ওপৰত যে গ্ৰীণ কালাৰ তাত যদি দিয়ে উঠিমগৈ চাওঁ দিয়ে নে নিদিয়ে যাবলৈ ওলালোঁ এতিয়া ঘৰলৈ দেৰি নকওঁ দেৰি হৈ গ'ল বহুত দেৰি আন্ধাৰে হ'ল সেইটো চব পানী কেনেকৈ গৈ আছে এইখন ব্ৰিজখন এইফালেও আছে মই সেইফালে আছিলোঁগৈ এই দূৰত গৈ আছিলোঁগৈ এতিয়া এফালে আহিলোঁ এতিয়া নামিব নিদিয়ে বোলে খৰালিত আমাৰ নামিব পাৰি এতিয়া নামিব নিদিয়ে খৰালিত আহিম তেতিয়া এবাৰ দেখাম আপোনালোকক তলত নামিবলৈ এতিয়া নামিবলৈ বহুত সুখ আছে যদি যাওঁ তলত পানী এনেকৈ গুচি যাব সাঁতুৰিব নাজানো এই চব এবাৰ দেখাই দিছোঁ আপোনালোকক চাই লওক চিনাৰীটো ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যে নেক্সট টাইম ইয়াতকৈ ভাল ভিডিঅ' দিব পাৰোঁ থেংক ইউ ধন্যবাদ